এটা বাঘ ৰক্তৰ গোন্ধ পালে হিংসক হয় আৰু এজন মানুহে টকাৰ গোন্ধ পালে তাতোতকৈ 1000 গুণ বেছি হিংসক হয়। জীৱনত সুখী হোৱাৰ চিক্ৰেট কি জানে? কাৰো কথা কেতিয়াও গাত নলগাব। আপোনাৰ পিছত মানুহে বাজে কথা কয় এই 3টা কাৰণত। 1. যেতিয়া তেওঁলোক আপোনাৰ স্থানত পাব নোৱাৰে। 2. আপোনাৰ যি আছে তেওঁলোকৰ নাই। 3. তেওঁলোক আপোনাৰ দৰে হ'ব বিচাৰে কিন্তু হ'ব নোৱাৰে। যদি জীৱনৰ প্ৰয়োজনত নিজকে সলনি কৰিব লগা হয় তেনেহ'লে সেইটোকে কৰক। হয়তো অলপ কষ্ট হ'ব, তথাপিও যিজনে আপোনাৰ মূল্য নুবুজে তেওঁৰ বাবে অপেক্ষা কৰি নাথাকিব। যিসকলে বেছি কথা কয় তেওঁলোকৰ মাজত ভেজাল কম থাকে, কিন্তু তেওঁলোক ভেজালত পৰে বেছি। বৃষ্টিৰ সময়ত সকলো পক্ষীয়ে ক'ৰবাত নহয় ক'ৰবাত আশ্ৰয় লয়, কিন্তু ঈগল মেঘৰ ওপৰত উৰি বৃষ্টিক এৰি যায়। সেয়েহে বৃষ্টি অহাৰ আগতে সকলো ছেফটি লৈ ৰাখক, যেন বিপদৰ বৃষ্টিয়ে চুবই নোৱাৰে। জীৱনত আগুৱাই যোৱাৰ ৰাস্তাটো নিজকে তৈয়াৰ কৰিব লগা হয়, তাত কোনেও সাহায্য নকৰে। আচলতে বাস্তৱৰ জীৱনটো সঁচাই বৰ কঠিন। অতিৰিক্ত কাকো বিশ্বাস নকৰিব, অতিৰিক্ত কাকো ভাল নাপাব, অতিৰিক্ত কাৰো ওপৰত বেছি আশা নকৰিব। কাৰণ এই অতিৰিক্ত শব্দটো আপোনাক এদিন বহুত কষ্ট দিব। কেৱল এজনক অন্ধৰ দৰে ভাল পাই যাওক, কেতিয়াও পৰাজিত নহয়, কেতিয়াও বিশ্বাসঘাত নাপাব, কেতিয়াও প্ৰতাৰিত নহ'ব। আৰু তেওঁ হৈছে আপোনাৰ সৃষ্টিকৰ্তা, আপোনাৰ ভগৱান। মানুহ হেৰাই গ'লে বিচাৰি পোৱা যায়, কিন্তু সলনি হৈ গ'লে তেওঁক আগৰ দৰে আৰু ঘূৰাই পোৱা নাযায়। গতিকে য'ত আপোনাৰ গুৰুত্ব নাই, য'ত আপোনাৰ কথাৰ মূল্য নাই, তাত যোৱাটো বন্ধ কৰক। লাগিলে সেয়া কাৰোবাৰ ঘৰেই হওক বা মন। ধন্যবাদ বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। পাৰিলে আপোনাৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব।